Happy Kati Bihu. Hey guys, আজি আমি ঘৰত আহি পালো শিৱসাগৰৰ পৰা। আজি কাতি বিহু তো আপোনালোকক এটা ব্লগ দিম বুলি ভাবিছো। কাতি বিহুত মই কি কৰো, প্ৰসাদ কেনেকৈ মায়ে কি ৰেডি কৰিছে সকলোবোৰ দেখুৱাম আৰু আপোনালোক সকলোকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো, কঙালী বিহুৰ শুভেচ্ছা জনাইছো। আপোনালোকৰ যাতে ভালে থাকক আৰু ধাননিবোৰ মানে ভালদৰে পকে আৰু ভাল হয়, সেইটোৰ কামনাৰে আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ঠিক আছে, আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো। এয়া আমি কাতি বিহুৰ বাবে ৰেডি কৰিছোঁ। ধূনা আৰু ঔটেঙাৰ চাকিটো মেইন হয়, ঔটেঙা চাকি কাতি বিহুত দিয়া হয়। আৰু মিঠাতেল এটা বটল আনিছে পাপাই আজি, আমাৰ পাপা আছে আজি, আৰু নতুন ধূপৰ পেকেট। প্ৰসাদ পানীৰ বাবে বুট মগু ভিজাই থৈছে, ৰাতিপুৱাতে ভিজাই থৈছে, সেইকাৰণে এটা চামনিৰ ওপৰত আহি গৈছে। ইফালে আছে ফল মূল, এয়া পাণ, তুলসীৰ ডাল এটা লাগে মানে সকলোফালে পানী ছটিয়াবৰ বাবে, আৰু ফুল কল আছে, তাৰপিছত ভিতৰত কেঁচা তামোল এটা আছে, দেখুৱাও ৰ'ব। এইটো কেঁচা তামোল লগাৰ সময় হোৱা নাই, তথাপিও এটা মায়ে চিঙাই আনিছে গছৰ পৰা, তামোলৰ গছৰ পৰা। আৰু এইটো ধূনা মই খুন্দিছোঁ। এইফালে আমাৰ পাপাই নাৰিকল কাটি ৰেডি কৰি থৈছে। এইটো নাৰিকল আৰু টেঙা আৰু কুঁহিয়াৰ আমি শিৱসাগৰৰ পৰাও আনিছোঁ, পাপায়ো আনি থৈছে, সেইকাৰণে বহুত কুঁহিয়াৰ হ'ল। তথাপি কুঁহিয়াৰ ৰৈয়ে গৈছে, এইখিনি কুঁহিয়াৰ, ইমানখিনি কুঁহিয়াৰ নালাগে, দুটা কুঁহিয়াৰ মিক্স কৰি কাটি দিছে পাপাই। ইয়াত প্ৰসাদত দিবৰ বাবে চেনি নিমখ আছে, আৰু ইয়াতে আপেল আছে, প্ৰসাদত দিবৰ বাবে। অলপ বেলেগ লাগিছে নহয়, হয়, কাৰণ মই মামাৰ ঘৰত বহুতটা ড্ৰেছ পালোঁ। মামাৰ ঘৰত এইটো ড্ৰেছ মামাহঁতৰ আইতাই দিয়া, আৰু জেঠা জেঠি খুৰা মানে বহুতৰে ঘৰত গ'লোঁ তো বহুত মানে 10টামান ড্ৰেছেই পালোঁ, আৰু ড্ৰেছ মানে মোৰ অভাৰ হৈ গৈছে, আলনাত ভৰ্তি হৈ গৈছে, সেইকাৰণে তাৰে এটা ড্ৰেছ পিন্ধি লৈছোঁ আজি। ড্ৰেছটো কেনেকুৱা লাগিছে কমেণ্টত ক'বলৈ নাপাহৰিব। এতিয়া মা আৰু মই তুলসী তলত চাকি দিবৰ বাবে ৰেডি হ'লোঁ। মায়ে চাকি ৰেডি কৰি আছে, আৰু মই গামোচাখন পিন্ধি লৈ পিনি এইবাৰ মাৰ লগত সহায় সহযোগিতা কৰি দিওঁ। গাইজ, তো মই কাতি বিহু বুলি এখন গামোচা লৈ ল'লোঁ। অসমীয়াৰ বিহু হয়, গামোচা এখন লৈ ল'লে ভাল লাগে। এতিয়া আমি কাতি বিহুৰ আগন্তুক কাৰ্যসূচী হাতলৈ ল'লোঁ। তুলসী তলে জয় জয় ৰাম, তুলসী তলে বহুচৰে, ৰামচন্দ্ৰ গোসাঁই হৰধেনু ধৰে, ৰামচন্দ্ৰ গোসাঁই হৰধেনু ধৰে। তুলসী তলে জয় জয় ৰাম, তুলসী তলে বহুচৰে, ৰামচন্দ্ৰ গোসাঁই হৰধেনু ধৰে, ৰামচন্দ্ৰ গোসাঁই হৰধেনু ধৰে। তুলসী তলে বহুচৰে, ৰামচন্দ্ৰ গোসাঁই ৰাম, তুলসী তলে বহুচৰে, ৰামচন্দ্ৰ গোসাঁই হৰধেনু ধৰে, ৰামচন্দ্ৰ গোসাঁই হৰধেনু ধৰে। তো আমি গ্ৰন্থমেলা তুলসী চৰিত্ৰ এখন কিনি আনিছিলোঁ। এতিয়া আমি তুলসী চৰিত্ৰখন পঢ়িম, আৰু মায়ে এইফালে ধূনা আৰু চাকি জ্বলাইছে। তুলসী মাতাই নমো নমঃ। পাপাৰ মোবাইলটো পোহৰ দিছোঁ। শ্লোক শ্ৰী শ্ৰী কৃষ্ণাই নমঃ। তুলসী দৰ্শনে পুণ্যং স্পৰ্শনে পাপ নাশনং, ছাত্ৰায়ং সৰ্ব তথানি তুলসী ভূ নমো নমঃ। পদ প্ৰণামোহো নাৰায়ণ দেৱী সৰস্বতী ভৱানী শংকৰ নমো নমো পশুপতি পিতৃ
বাৰিছ পৰব নেকি হ'ব পাৰে লক্ষ্মী পূজা আছে না বহুত দেৰি কোনে কয় দি লক্ষ্মী পূজা আছে ফটো কথা দেখি মোক জানা দেখি মোক বস্তা ছিলে বজাব মনা নিছে না নাই ৰেডি বন্ধ হৈছে হ্যাঁ এই মসজিদই বন্ধ করছে হৈছে হরিবল 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 এতিয়া প্ৰসাদ বিতৰণ হৈ আছে তো গাইজ প্ৰসাদ পানী খাই হ'ল আমি সকলোৱে প্ৰসাদ পানী বিলালোঁ আৰু নিজেও খালোঁ এতিয়া চব কাম খতম কাতি বিহুৰ তো ব্লগটো ভাবিছোঁ এইখিনিতে সমাপ্ত কৰি দিওঁ বাই